আজি একেবাৰে মানে সতৰীয়া শাক ভাজিও তৰকাৰীও শাকেই ভাজি শাকেই তৰকাৰী মানে এই অৱস্থা। আমাৰ তাত বোলে আগতে মানুহ এজন আছিলে, ঘৈণীয়েকক বোলে কৈছে, কি বনালি এসোপা, ভাতেই ভাজি ভাতেই তৰকাৰী ভাতেই শাক, এনেকৈ বোলে কৈছিলে। আইতাৰ মুখত শুনি আছিলোঁ, আমি এইবিলাক দেখা নাই। আইতাই কৈছে কয় এনেকুৱা তেনেকুৱা মানুহ এটা আছিলে, এনেকৈ তেনেকৈ কয়। সেইটোৱে আৰু শাকেই ভাজি শাকেই তৰকাৰী আজি হ'ল মানে মোৰো। শাক আনিছিলে কালি বুধবাৰ বজাৰ এখন আছে আমাৰ ইফালে, তাৰপৰা শাক আনিছিলে 6-7 মুঠিমান। মই তাৰে গোটেইখিনিয়ে কাটিলোঁ আৰু এমুঠি আকৌ মোৰ কাৰণে কাইলৈৰ কাৰণে ৰাখি থৈ দিছোঁ, কাইলৈ আকৌ বনাই খাম। মাছ যদি আনে, মাছ দি দিব। সৰু মাছটো যে বলিয়ৰা মাছটো দি দিব লাগে, আধা ভাজাকৈ, খুব ধুনীয়া লাগে। আৰু কৰ্দৈ টেঙা দিব লাগে। কৰ্দৈ টেঙাৰ ভিতৰত কৰ্দৈ টেঙা এটা বইল কৰিলে মানে নহয়, সিজোৱা খালে বস্তুটো নহয় খুব ধুনীয়া এটা গোন্ধ ওলায় টেঙা তেতিয়া যে ধুনীয়া লাগে। আছে আমাৰ ঘৰত এজোপা কৰ্দৈ টেঙা, এজোপা নহয় আছেই 3-4 জোপা, মিঠা মানে।